যোৱাকালি সন্ধিয়া 7:30মান বজাত ভাইটি এজনে ফোন কৰিছে যে আমাৰ গাঁৱলৈ ডাঙৰীয়া আহিছে, ওলাই আহ যদি। তাৰপিছত পতাপত মানে আমাৰ যিহেতু অকণমান ঘৰটো ভিতৰুৱা, গতিকে হাততে যি পাইছোঁ লৈ মা আৰু মই পতাপত ওলাই মেলি গৈছোঁ। মানে অকণমানো দেৰি কৰা নাই আৰু কৈছে আৰু লগালগ গৈছোঁ। কিন্তু পিছত মোৰ ইমান বেছি বেয়া লাগিছে যে আমাৰ ঘৰত ইমান কল পকিছিলে, সেইটো সময়ত মানে যদি পোৱা হ'লে মই দি দিলোঁ হ'লে। আৰু যোৱাকালিলৈকে একদম পূৰা কলেই কল হৈ আছিলে, কিন্তু আজি আকৌ এয়া মানে এই কেইটামানে পালোঁ। মানে মই যে এইটো কথা মোৰ মনলৈ নাহিলে যে তাহাঁতে অকণমান কেঁচা কেঁচা হ'লেও খায়। মই মানে বাচি বাচি পকাকেইটা যিকেইটা আছিলে সেইকেইটা লৈ গৈছোঁ, মানে জাহাজী কলটো জানেই আপোনালোকে। তো তাৰপিছত মানে বাৰীত এনেকুৱা হৈছে যে চেনী কলো পকি আছিলে, কিন্তু মানে মোৰ মনলৈ নাহিলে। পিছত যেতিয়া মানুহবোৰক দেখিছোঁ তেতিয়াহে মনলৈ আহিছে যে ময়ো লৈ আহিব পাৰিলোঁ হ'লেচোন। আচলতে আমাৰ গাঁৱৰ মানে মানুহবোৰেও বহুতেই গমেই নাপালে, যোনে নেকি দেখিছে তেওঁলোকে মানে ওলাই আহিছে। আৰু ময়ো মানে একদম খকা খন্দাকৈ গৈছোঁ দেই। মোৰ চকুৰ সন্মুখত জীৱনৰ প্ৰথমবাৰ মানে ইমান ওচৰৰ পৰা পাইছোঁ আৰু একদম হাতেৰে চুইও চাইছোঁ। মানে অকণমান ভয়ো লাগিছে, কিন্তু সেইটো মুহূৰ্তত মোৰ অনুভৱটো কেনেকুৱা আছিলে আপোনালোকক মই বুজাব নোৱাৰোঁ। মানে মনলৈ মই বাৰে বাৰে প্ৰিয়াঞ্চি মমৰ কথাই আহিছিলে। যদিও তাইক মই কোনোদিনা চকুৰ সন্মুখত দেখা নাই, কিন্তু তাইতো চাগে এনেকুৱাই হ'ব। তাইৰ মাকক যেতিয়া এতিয়া ভিডিঅ'বোৰত দেখোঁ কাঞ্চিক, তেতিয়া মানে মনটোৱে বেয়া লাগেহে। তাই একদম এতিয়া বোলে ক্ষীণাই গৈছে আৰু খোৱা বোৱাও ভালকৈ নকৰে। সেইখিনি মানে ক'ৰবাত নহয় ক'ৰবাত মানে যদিও তাইক লগ পোৱা নাই, মানে তাইক এনেকুৱা অনুভৱ হয় যে তাইক সন্মুখতে পাইছিলোঁ। আৰু ইহঁতক দেখি মানে সেই কথাটো মানে মই একদম বাৰে বাৰে মানে মনলৈ আহি আছিলে। তাত যিমানখিনি পাৰোঁ মই মানে অকণমান ভিডিঅ' তুলিলোঁ আৰু, কাৰণ যিখিনি ঠাইত ৰখাইছিল তাত একদম আন্ধাৰ মুন্ধাৰ। আৰু যিখিনি মানুহে গম পাইছে একদম ওলাই মেলি আহিছে। আৰু বিশেষ তেনেকৈ একো দিবলৈ নহ'ল, কলগছ দুডাল মানে বৰমাহঁতৰ ঘৰৰ পৰা তেনেকৈ নি মেলি দিলেগৈ। আৰু বাৰু আগলৈ গ'ল, মানুহবোৰে কিবা কিবি উলিয়াই দিছে খাবলৈ। কিন্তু মানে আগৰ পৰা গম পোৱা হ'লে মই মানে আৰু কিবা এটা কৰিব পাৰিলোঁ হ'লে যেন, তেনেকুৱা অনুভৱ মনৰ পৰা।